হাই গাইজ গুড নাইট। এতিয়া টাইম বাজিলে 12:30 এটা। কালিও টোপনি যাব পৰা নাই, আজিও টোপনি যাব নোৱাৰিম চাগে। ফেচবুকটো চালেই তাৰমানে চকুৰ পানী ওলাই থাকে, চকুৰ ৰঙা হৈ গৈছে আৰু পানী নলাই আৰু এনেকুৱা হৈ গৈছে। ভাষা নাই ক'বলৈ আপোনালোকক কি ক'ম। বহুত বেয়া লাগি আছে জাননে। প্ৰকৃতি পৰ্যন্ত, গুৰু পৰ্যন্তহে কান্দি আছে। মই আপোনালোকক ভিডিঅ' দিয়ে আছোঁ অলৰেডি এটা কৈ। কি ক'ম, বহুত বেয়া লাগি গৈছে। আমাৰ মাজত নাই তেওঁ, আৰু সেনেকৈ বাহিৰত লৈ যোৱাৰ পিছত তেওঁলোকে গাৰ্জেন নাছিল নেকি? ইমানখিনি মানুহ যে গৈছে তাত, কিয় এনেকুৱা ঘটনা হ'বলৈ পালে? বহুত বেয়া লাগিছে। নাই ভাষা নাই ক'বলৈ, কি ক'ম আপোনালোকক। চবকে লগ পাইছোঁ মই অসমীয়া এক্টৰবিলাকক, কিন্তু তেখেতক মই সম্পূৰ্ণভাৱে ওচৰৰ পৰা দেখা নাই। একবাৰেই দেখা পাইছিলোঁ বেলতলা বিহুত, আৰু ভাল লাগিছে তেখেতক, ভাল লাগে তেখেতৰ গানবোৰ শুনো, ভাল লাগে বহুতখিনি, আৰু মৰমো লাগে। কিন্তু এতিয়া কি ক'ম, জনে লৈ গৈছে নহয়, তেওঁৰ ওপৰত খঙো উঠি আছে। তাৰমানে তেওঁ লৈ গৈছে, লৈ যোৱাৰ পিছত আৰু এনেকুৱা কৰি পেলালে, গা ধুব দিলে সাগৰত, এনেকুৱা আৰু বাধা দিব লাগিছিল ন। তাতে যে ইমানখিনি মানুহ আছে, সাঁতুৰিব, চব মানুহে সাঁতুৰিব নোৱাৰে, ইমান জেকেট কিনিছে তথাপিও তো বাধা দিব লাগিছিলে কিছু ক্ষেত্ৰত। হয়তো অসমত হ'লে এইখিনি ঘটনা নহ'লেহেঁতেন চাগে। তাত বিদেশত সাগৰৰ কাৰণে হৈছে, সাগৰত সাঁতোৰাৰ কাৰণে হৈছে। আৰু সাগৰটোৰ পানীটোৰ কথা আপোনালোকে জানেই, কোনো আকাশ পাতাল পাৰ্থক্য নাই। ইমানে দ, কোনো হিচাপ কৰিব নোৱাৰে, জুখিব নোৱাৰে। ব্ৰহ্মপুত্ৰ হ'লে উটুৱাই লৈ গ'লে হয় ক'তবা, কিবা এটা চান্স থাকে। বা কি ক'ম আপোনালোকক গাইজ, বেয়া লাগি আছে, বহুত বেয়া লাগি আছে মনটো। সঁচা কথা কৈছোঁ, বহুত বেয়া লাগি আছে। যোৱাকালি দিনটোতো টোপনি মাৰাই নাই, ৰাতিটোও শুব পৰা নাই। আজি দিনটোত অলপমান শুইছোঁ, কিন্তু আজি টোপনি ইমান মাৰাই নাই, এতিয়াও টোপনি মাৰা নাই। হয়তো মোৰ গোটেই ৰাতিটোৱে টোপনি নাহিব, ক'ব নোৱাৰোঁ কি হ'ব। বহুত বেয়া লাগিছে গাইজ, কি ক'ম, ভাষা নাই মোৰ ক'বলৈ। এটাই কথা ক'ব বিচাৰিছোঁ, জনে লৈ গৈছে, আমাক কমপ্লিট CBI তদন্ত লাগে। আপোনালোকে কমেণ্ট কৰি জনাব, CBI তদন্ত লাগে না নালাগে। জনে লৈ দিছে তেওঁলোকৰ ওপৰত, 7জন 8জন 10জন ল'ৰা তেওঁলোকে গৈছে। কিবা CBI তদন্ত লাগে নালাগে আপোনালোকক? লাগে যদি কমেণ্ট কৰি জনাওক, শ্বেয়াৰ কৰা ভিডিঅ'টো আৰু যিমান পাৰা। আৰু চেনেলত যদি নতুনকৈ যদি আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। মন চন ইমান ভাল নহয় আজি বুলি নহয়, এতিয়া কিমান দিনলৈকে মনটো বেয়া হৈ থাকে নাজানো। মই এনেই মেণ্টেলিটি অলপ প্ৰব্লেম থকা টাইপৰ মানুহ। প্ৰব্লেম থকা বুলি নহয়, একচুৱেলি ইমান প্ৰেছাৰ ল'ব নোৱাৰোঁ, পালে ভাল নালাগে। টোপনিয়ে নাহা হৈ গৈছে জানানে। ফেচবুকটো চাই ফেচবুক খুচিব নোৱাৰোঁ, ইউটিউব খুচিব নোৱাৰোঁ, ইনষ্টাগ্ৰাম চাব নোৱাৰোঁ, চবতে সেইখিনিয়ে দেখা পাই আছে। মুঠতে ফেচবুক পূৰা হিলি গৈছে আৰু। গাইজ কি ক'ম, বহুত বেয়া লাগিছে, বহুত নক'বা আৰু, ইমানে বেয়া লাগিছে। গাও ধোৱা নাই আজি মই, গা পৰ্যন্ত ধুব পাহৰি গৈছোঁ। দেখিছা নাই চুলি কেনেকুৱা হৈ গৈছে, বগা টাইপৰ, এনেকুৱা চুলি হৈ গৈছে, গাও ধোৱা নাই। ভাতটো খাইছোঁ সেই 5টা বজাত, একো খাবই মন নাযায়। এইখিনিমান ভাত খাবই নোৱাৰা হৈ গৈছোঁ। লাভ ইউ জুবিন দা, আপুনি য'তে আছে আপোনাৰ আত্মাই অমৰ হৈ থাকক। চিৰ বিদায় জনালোঁ এই সৰু এটা ভিডিঅ'ৰ জৰিয়তে। জয় জুবিন দা, জয় আই অসম, জয় জুবিন দা। আপুনি য'তেও নাথাকক, আপুনি ভালে কুশলে থাকক। আৰু আমি আপোনাৰ লগত আছোঁ, সদায় আছোঁ আমি আপোনাৰ লগত। আমাৰ অন্তৰত আপুনি ৰৈ যাব চিৰদিনলৈ। কি ক'ম আৰু, আপুনি ভালে কুশলে থাকক য'তে আছে। আপুনি যদি দেখা পাই আছে, হয়তো মোৰ এই ভিডিঅ' বনোৱাটো আপুনিও দেখা পাই আছে চাগে। আপুনি যিহেতু, আপোনাক আমি দেখা নাপাওঁ, আপুনি আমাক দেখা পাই আছে। যদি দেখা পাই আছে, আশীৰ্বাদ কৰিব, আশা কৰোঁ। অসমৰ ৰাইজে ছাপোৰ্ট কৰিব, অলপ মৰম চেনেহ দিব। ধন্যবাদ।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম।